হেল্ল' এয়া চিনি পাইছেনে? এয়া আছে মচুৰ দাইল আৰু এয়া কচু আৰু এয়া হৈছে কৰজা টেঙা। এয়া আজি বনাম, দালি কৰিম। এয়া বনাম এই কৰজা টেঙা, এইবোৰ কৰজা দি কচু আৰু দাইল দি খাম। এয়া এতিয়া কচুখিনি আৰু কৰজাখিনি কুকাৰত ভৰাই দিম। আৰু কৰজাকেইটা গোটাই দিম। এনেকৈ কৰি সেইখিনি বইল কৰি ল'ম। সেইখিনি বইল কৰিম। এয়া কুকাৰটো বইল কৰিম এতিয়া। গেছত উঠালোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ বইল হয়। এয়া কৰজা টেঙাটো এনেকৈ সিজিলে এয়া এতিয়া এনেকৈ কৰি ভাঙি দিম। এনেকৈ কৰি ভাঙি গোটেইখিনি দেখিছে কেনেকৈ ভাঙি গ'ল। এয়া দালি এতিয়া নহৰু দি তেল মাৰিম। আপোনালোকেও খাই চাবচোন, কৰজা টেঙা দি কচু দালি বহুত টেষ্টি লাগে, বহুত ভাল লাগে খাই। এতিয়া তেল মাৰিম আৰু মই বইল কৰোঁতে হালধি দিয়া নাই। মই যেতিয়া তেল মাৰিম তেতিয়া মই হালধিটো তেলত দিম। তেলত দিলে কালাৰটো ধুনীয়া উঠে আৰু গোন্ধটো ধুনীয়া ওলায়। সেইটো কাৰণে মই বইল কৰোঁতে দালিত বইলত হালধি নিদিওঁ, তেলত দিম। এয়া দেখিছে দাইলটো তেল মাৰিলোঁ। কিমান যে ধুনীয়া গোন্ধাইছে, ৰচুনৰ গোন্ধ, কচুৰ গোন্ধ মিক্স এটা ধুনীয়া গোন্ধ ওলায়। আপোনালোকেও খাই চাব, বহুত টেষ্টি লাগে। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে।